आरो 43 नं तामुलपुर विधानसभा बियाबाव बीजेपी दोलोनि बिसायख'थि फोसावदिं मावख' बेखेवदों बिश्वजित दैमारिया बीजेपी आरो बीपीएफनि बिबानगिरिफोरा जथायै बेखेवनानै होयो फैबाय थानाय आसाम विधानसभा बिसायख'थिखौ नोजोर होनानै 43 नं तामुलपुर विधानसभा बिसायख'थिनि थाखाय दोलोआरि खामानि मावनो बिसायख'थि फोसावदिं मावख' बेखेवो बीजेपी आरो बीपीएफनि जथाय बिजाथि बिश्वजित दैमारिखौ देरहाहोनो थाखाय बीजेपी आरो बीपीएफ हान्जानि बिबानगिरिफोरा जथायै बे मावखुलिखौ बेखेवनानै होयो खौरांगिरिफोरनि सिगाङाव बिश्वजित दैमारिया बुंथियो दि तामुलपुर विधानसभा बियाबाव प्रमद बर'आबो बिसायख'थि गेलेदों आरो बिथाङाबो सासे गोख्रों दैदेनगिरि आरो देरहागोन थांखि लानानै गेलेदों आरो बिसायख'थि समाव गासैबो बिजाथिफोरजोंनो गोख्रों बादायलायनाया जायो रायजो राजाफोरा बिजिरगोन सोर सासेया देरहासार जायो होननानै बिबुंथि खालामो बिश्वजित दैमारिया আজি হেতু কাৰ্যালয় সমষ্টি ভিত্তিক মনিটৰিং কৰিবৰ কাৰণে কৰা হৈছে অলৰেডি আমাৰ সেইদিনা বিপিএফৰ মানে জৰিয়তে এটা কাৰ্যালয় তাত মানে ওপেন কৰা হৈছে আৰু বিভিন্ন ঠাইত অলৰেডি কাৰ্যালয় সৰু সুৰাকৈ লোৱা হৈছে যাতে মানুহখিনি তাত পৰাই নিজৰ কিবা যদি বিষয় থাকে ভোটাৰ লিষ্ট কিবা চাব লগা থাকে সেইবিলাকত চাব পাৰিব আৰু কোনোবাই যদি কেম্পেইনত মানে ক'বাত লাগে বুলি কয় তাতে যোগাযোগ কৰিলে তাতে আমাৰ পাৰ্টিও গৈ পাব আৰু আমাৰ কমিটিৰ পৰা আমাৰ সভাপতি ডাঙৰীয়াও আছে আজি বাস সবেই আছে বিজেপি ফালৰ পৰা এজিপিৰো আছে এইখিনি নেতাসকলক মানে তাত যাব পাৰিব গতিকে সেইবিলাক গোটেই সুবিধাটো কৰি দিয়া হৈছে ৰাইজে যাহাতে কিবা যদি মানে বিচাৰে যে আমাৰ এলেকাটো আহি পালে ৰাইজৰ কথা ক'বলগীয়া আছে বা আলোচনা কৰিবলগীয়া আছে সেইখিনিও কৰা যাব প্ৰচাৰটো আমাৰ হৈ আছে আজিও গোটেই তামুলপুৰ এলেকাত মানে গোটেই ভিচিডিসি বা প্ৰাইমাৰী এলেকাত আমাৰ 4টা কাৰ্যসূচী হ'ব আৰু 4টা নহয় 5টা 6টাই আছে আজি টোটেল কাৰ্যসূচী লৈ পালে কাৰ্যসূচী গতিকে এতিয়াতো দেখিছোঁ বৰ্তমানলৈকে অকল এনডিএ মানে পাৰ্টিৰহে প্ৰচাৰটো চলি আছে বাকীখিনি দেখা যাওক কি কৰে এতিয়া ইউপিপিএল প্ৰমদ বড়ো ডাঙৰীয়া আছে তেখেতে কৈ আছে যে পাৰ্টিৰ প্ৰেচাৰহে দিছে এনেকুৱা ধৰণৰ তেওঁৰ বিশেষ মানে ব্যক্তিগতভাৱে এমপি হোৱাৰ পিছত তেওঁৰ ইচ্ছা নাছিল এতিয়া যিহেতু দিছে খেলিছে তো নিশ্চয় তেওঁলোকেও বহি নাথাকে গতিকে দেখা যাব চিটুৱেশ্যনটো কিন্তু এনডিএ হিচাপে এনেও সবে সহজে জানে জিকা অংকত আছে যে বিজেপি বিপিএফ লাষ্ট যিটো কাউন্সিল ইলেকশ্যন এই কাউন্সিল